নমস্কাৰ আজি আমি উপস্থিত হৈছোঁ সেই কাৰ্বি আংলং জিলাৰ ৰজাপথাৰ তিনিআলিৰ ঘোঁৰাজান নামৰ গাঁওখনত তাৰে মাননীয় শিক্ষক বাপুৰাম বেচাৰ নিমন্ত্ৰণ ক্ৰমে আমি গাঁৱৰ চৰক পূজা উপলক্ষে আহকচোন আমি কাৰ্বি জনজাতিৰ পবিত্ৰ চৰক পূজাৰ বিষয়ে কিছু তথ্য জানিব চেষ্টা কৰোঁ আৰু আপোনালোকে ভিডিঅ'টো চাই থাকিব শেষলৈকে আৰু এনাজৰী ক্ৰিয়েশ্যন নামৰ এই চেনেলটোক ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আহক আমি সকলোৱে উপভোগ কৰোঁ কাৰ্বি জনগোষ্ঠীৰ চৰক পূজা যিটো খেতি চপোৱাৰ পিছত বৰং দেৱতাক উদ্দেশ্য কৰি পূজাখন পতা হয় বহুতে গাঁৱলীয়া হিচাপত গোটেই গাঁও মিলিও কৰে বা নিজাববীয়াকেও কৰে ব্যক্তিগতভাৱে আমিও আহিছিলোঁ আমাকো মতা হৈছিল আজি তাৰে কিছু অংশ আমি আপোনালোক দেখুৱাব বিচাৰিছোঁ এইফালে ৰান্ধি আছে ৰন্ধা বঢ়া হৈ আছে এয়া ছাৰ কিয় এনেকৈ ৰাখে মোৰ বাইদেউ বা ভণ্টি সিহঁতৰ বাবে কোনটো দিব ডাঙৰটো বাইদেউক দিব বাইদেউ সৰুটো ভাগিনীক দিব ঠেংটো মানে ভাগিনীক যাব আগ ঠেংটো ভাগিনীক যায় ন পিছ ঠেংটো কিবা ডাঙৰ ভনী পৰিয়ালৰ বাবে মানে ভাগ কৰা থাকে মান হিচাপত আমাৰ এইটো চৰক পূজাৰ আজি ইয়াত পূজাৰ বেদীসমূহ আৰু পূজা কৰা হৈছে বহুখিনি এয়া আপোনাৰ বেঘৰ ন আমি হঠাৎ গম পালোঁ যে ঘোঁৰাজানৰ বাপুৰাম বেৰ ঘৰত আজি চৰক পূজা গতিকে এই চৰক পূজাৰ ওপৰত আমি তেখেতৰ পৰা দুআষাৰ আমি জানিব বিচাৰিছোঁ কওকচোন বাৰু আপোনাৰ পিছতে এয়া কিছু আমি বৰ বস্তু দেখা পাইছোঁ কেনেধৰণে অকণমান এই পূজাটো সচৰাচৰ খেতিৰ চপোৱাৰ শেষত কৰোঁ আমি বিশেষকৈ কাৰ্বি ভাষাত সুজুন পূজা বুলি কোৱা হয় অসমীয়াত সৰ্গ পূজা বৰুণ দেৱতাক আমি পূজা কৰোঁ এয়া আগ পুৰি থৈ দিয়া গাহৰি এইটো হ'ল আপোনাৰ নিজৰ বাইদেউহঁতক প্ৰদান কৰিম আৰু সৰু চাইজৰ অলপ সৰু চাইজৰ প্ৰায় চেম চাইজৰ এইটো এটা হৈছে ভাগিনী মোৰ নিজৰ ভাগিনীক দিয়া হয় আৰু সেইটো হৈছে আমাৰ কুলৰ ভিতৰত জ্যেষ্ঠজনক দিয়া হয় আৰু এইটোতো ঠিক তেনেকুৱা মেইন পূজাৰীজনক দিয়া হয় সেইটো গতিকে এই চাৰিভাগ কৰা হৈছে আমি সচৰাচৰ নিজৰ আত্মীয়বিলাকক সান্তনা আৰু লগতে সহায় হিচাপে আমি এইটোহে প্ৰদান কৰোঁ ধন্যবাদ বুলি কোৱা হয় এইটো কি বুলি কৈছে হৰহাক বুলি কোৱা হয় এইটো বাইদেউহঁতে লৈ অনা সেই হৰহাকটো অনাৰ
বাবদ এই গাহৰি টুপিনাটো দিয়া হয় এইটো ভাগিন শাক বুলি কয় এই মানে পৰিয়ালক অহাকালি ছেকেণ্ড পৰ্বৰ কাৰণে পৰিয়ালৰ কাৰণে মানে ইয়াৰ ৰাখা হৈছে নহয় অহাকাইলৈ আকৌ এটা পৰ্ব আছে ভাল হৈছে আমাৰ দৰ্শকসকলে জানিব পাৰিব আৰু আজি আমি এই চৰক পূজা উপলক্ষে কাৰ্বি আংলং জিলাৰ ৰজাপথাৰ ঘোঁৰাজান অঞ্চলত তাৰে আমাৰ মাননীয় শিক্ষক বাপুৰাম বেচাৰৰ ঘৰত উপস্থিত হৈছোঁহি তেওঁৰ নিমন্ত্ৰণ ৰক্ষা কৰিবলৈ ইয়াত সকলো আহিছে গাঁৱৰ অঞ্চলটোৰ বিভিন্ন ব্যক্তি আছে আমিও যিখিনি পাৰিছোঁ অকণমান ছাৰৰ পৰা জানিবলৈ চেষ্টা কৰিছোঁ আৰু এইফালে গাহৰি কাটি আছে গাঁৱৰ ৰাইজে মানুহৰ কাৰণে প্ৰস্তুত কৰি আছে হয় হয় গাঁওবুঢ়া নহয় এইখিনি বিষয়ে অলপ ক'ব নেকি যে কাটি আছে যে কৰি আছে অলপ কেনেকুৱা জানিব পাৰিলে ভাল লাগিব এনেকে মান দিয়ে নহয় এনেকে গাঁৱৰ সকলো আহে যে ঠিক আছে ধন্যবাদ আৰু এয়া ছাৰ এই যে এয়া যে এইটো চাইড কি কুমটিৰি এইখিনি কুমটিৰি বুলি কয় নহয় ইয়াৰ নামখিনি তাৰ পৰা আৰু ছাৰ এইখিনি কি বুলি কয় এইটো অক আৰাব বুলি কয় এয়া মানে হেৰি যিখিনি পৰিয়ালৰ সেই সৰু ঘৰটো হৈছে এই যিবিলাক যে হৰহাক লৈ নিছে হয় 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 সেইটো জিৰণি চৰাই জিৰণি ৰাখিবৰ কাৰণে মানে যিকেইজন আনিব তাতে বহিব অলপ সময় এই হৰহাক লৈ অহা সকল মানে তাতে বহিব আৰু মানে প্ৰতিটো ইয়াত হেৰিৰে মানে এটা বৈশিষ্ট্য আছে ভাল লাগিল জানিব পাৰি আমি হ'ল ইউনিকক কি বুলি কয় শুশ্ৰূষা কৰিব পূৰ্বপুৰুষসকলক মানে ইয়াতে হেৰি কৰে আকৌ বহুখিনি নীতি নিয়ম আছে আমি অকণমান জানিব চেষ্টা কৰিলোঁ এয়া ৰাইজে চৰক পূজা উপলক্ষে প্ৰস্তুতি চলাই আছে হ'ব পূজাৰ প্ৰায় শেষ হ'বহি হৈছেহি সকলোৱে এতিয়া একেলগে পূজাত আহাৰ গ্ৰহণ কৰিব এয়া এই সন্মুখত অকণ পূজা বাকী আছে এতিয়া সকলোৱে আহাৰ গ্ৰহণ কৰিব আহাৰ গ্ৰহণ কৰাৰ মুহূৰ্তত দৃশ্যটো দেখাইছোঁ আৰু সকলোকে খাবলৈ বহাৰ আগত সকলোৱে